Hi guys, মই ঋতুয়ে অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো মোৰ ভিডিওটো আপোনালোকে চাই ভাল পাব। প্ৰথমে মই মোৰ ফালৰ পৰা আপোনালোকক ৰঙালী বিহুৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। যাতে আহি থকা দিনবোৰ সুখৰ হয় আৰু সকলোৰে ভাল হয় তাকেই কামনা কৰিলো। আৰু ৰঙালী বিহুৰ বাবে আমি কিছুমান আয়োজন কৰিছো তাকেই আপোনালোকৰ লগত মই শেয়াৰ কৰিব বিচাৰিছো। যদি ভাল হয় তেতিয়া লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া কেক বনাবলৈ লৈছো। কেকখিনি অলপ গুটি লৈছো, তাৰ পৰা এই বাটিটোতে আমি দি দিছো। ইয়াৰ তলত নৰ্মেল পেপাৰ দিছো, তাৰ তলতে ৰিফাইন তেল লগাই দিছো আৰু এখনত খানি লগাই দিলো। এইটো আমাৰ ব্যৱহাৰ কৰা নহয় প্ৰেছাৰ কুকাৰ, ইয়াতে দি দিছো কাৰণ ভিতৰটো দেই যাব পাৰে, সেইকাৰণে নৰ্মেল মানে যিটো ভাল কুকাৰ আছে সেইকেইটা নাই দিয়া, এই পুৰণাটোকে দিছো। এইটো অলপ গৰম কৰি ললো। ইয়াতে নিমখ দি দিছো। এইখিনি অলপ নিমখখিনি গৰম হ'বলৈ দিম, তাৰ পৰা বাটিটো ইয়াত বহাই দিম। বহাই দিলো, তাৰ পৰা এখন আমি ঢাকি দিছো, এনেকৈ ঢাকি থৈ দিছো। 30-40 মিনিটৰ পিছত চাম আৰু এইটো লো ফ্লেম কৰি দিছো অলপ। মই এতিয়া নৰসিংহ পাত বিচাৰিবলৈ আহিছো আমাৰ পিছফালে। কেকটো হোৱা মানে আমি নিমকি কেইটামানকে বনাই লওঁ, তাত মিক্স কৰিবলৈ নৰসিংহ পাত কেইখিলামান লাগিব, তাকেই নিবলৈ আহিছোঁ। কলি হৈছে আৰু দুদিনমানৰ পিছত মুচি খাব পাৰিম। এতিয়া নৰসিংহ পাত কেনেকৈ আনিমগৈ মই চিন্তা কৰি আছোঁ। এইজোপা হয়। এইখিনি ললো। পাতখিনি এতিয়া ভালদৰে ছিঙিম আৰু এইখিনি চব্জি কাটি থৈছো দুপৰীয়া খাবলৈ। এইখিনি অলপ ছিঙি ললো। নিমকি বনাবৰ বাবে ময়দা লৈ লৈছো 2 কাপ, বেছি লোৱা নাই। যদি আকৌ প্ৰয়োজন হয় আৰু বনাম, এতিয়া ইমানখিনি হ'ব। এয়া বেলিবলৈ লাগিছে, এফালে নিমকি কটাত লাগিছে। আমাৰ নিমকি তৈয়াৰ হৈ গ'ল। এইখিনি নৰসিংহ ইয়াত ওপৰত দি দিয়া হৈছে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। ভাঙি দেখাই দিছো আপোনাক এটা। কিমান ভাল হৈছে। এতিয়া ঘিলা পিঠা বনাব লাগিব। ইয়াত 1 কাপ চুজি, 1 কাপ ময়দা আৰু 6 কাপ পিঠাগুড়ি দিছোঁ। 1 চামুচ বেকিং দিছোঁ। এই গুড়খিনিত অলপ পানী দি মিক্স কৰি ল'ম। ইয়াতে মই এতিয়া পানীখিনি অলপ দি দিম। এইখিনি এতিয়া পিঠাগুড়িখিনি ওপৰত দি দিম, তাৰ পৰা মিক্স কৰি ল'ম। লং ইলাচি ইয়াত দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি হৈ গ'ল। আজি দিনটো থৈ ৰাতিকে বনাম। এতিয়া কেকটো হৈছেনে চাম। হৈ গ'ল। এইখিনি দীঘল পিঠা মা আৰু মই দুইজনীয়ে মিলি বনাইছোঁ। মই বেছি নাই বনোৱা, মায়ে বেছি বনাইছে। সেইকাৰণে এইখিনিয়ে বনালোঁ। যদি মোৰ ভিডিওটো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।